এন টেলিভিশনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ সংগম সোণোৱাল। প্ৰথমে চাওঁ আহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰিৰ শিৰোনাম। দীৰ্ঘ প্ৰত্যাশাৰ মূৰত সম্পন্ন হ'ল ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ। শোণিতপুৰৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অঘটন, শাৰীৰিক আক্ৰমণৰ বলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দীৰ দেহাৱসান, প্ৰেছ ক্লাবত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, সাংবাদিক মহলত শোকৰ ছাঁ। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে চহৰখনৰ বিভিন্ন মন্দিৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। এতিয়া বিতং বাতৰি। যুগান্তকাৰী ক্ষণৰ সাক্ষী হৈ ৰ'ল দেশবাসী। ৫৫০ বছৰীয়া পৰিক্ৰমাৰ অন্তত অযোধ্যালৈ আহিল শ্ৰীৰাম। অৱশেষত ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰৰ। এক শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পন্ন কৰিলে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূজা। যুগান্তকাৰী ক্ষণৰ সাক্ষী হৈ ৰ'ল দেশবাসী। ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰৰ। ৫৫০ বছৰীয়া পৰিক্ৰমাৰ অন্তত অৱশেষত অযোধ্যালৈ আহিল ৰাম। প্ৰাণ প্ৰতিষ্ঠাৰ শুভক্ষণ ১২:২৯:০৮ পৰা আৰম্ভ হৈ ১২:৩০ আৰু ৩২ ছেকেণ্ডলৈ আছিল। অৰ্থাৎ শুভক্ষণ কেৱল ৮৪ ছেকেণ্ডৰহে আছিল। এই সময়ছোৱাতে হয় ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পন্ন কৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূজা। লগত থাকে RSSৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে ৰাম মন্দিৰত সেনা হেলিকপ্টাৰৰ দ্বাৰা কৰা হয় পুষ্পাবৃষ্টি। এক আধ্যাত্মিক পৰিৱেশৰ মাজত সম্পন্ন হয় এই কাৰ্যসূচী। এই সময়ছোৱাত হাজাৰ হাজাৰ ভক্ত উপস্থিত থাকে ৰাম মন্দিৰ। প্ৰায় ৭,০০০ নিমন্ত্ৰিত অতিথিয়ে অংশ লয় এই কাৰ্যসূচীত। নিউজ ডেস্ক ৰিপৰ্ট, AN টেলিভিজন। প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে আজি ডিব্ৰুগড়ৰ স্থানীয় মন্দিৰসমূহত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে অগণন ভক্ত সমাজৰ লগত বিভিন্ন কাৰ্যসূচীত অংশ ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অৱশেষত অন্ত পৰিল অগণন দেশবাসীৰ প্ৰত্যাশা। বহু চৰ্চিত, বহু প্ৰত্যাশিত প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা দিন। প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে আজি দেশ বিদেশৰ চুকে কোণে ভক্ত সমাজে আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচী। ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়বাসী ৰাইজ। ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালভাৱে ডিব্ৰুগড়ৰ অগণন ভক্ত সমাজে আয়োজন কৰিছে শোভাযাত্ৰা, প্ৰসাদ বিতৰণ, ভক্তিমূলক গীত পৰিৱেশনৰ লগতে বিভিন্ন কাৰ্যসূচী। মন্দিৰত গৈ প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ চৰণত অৰ্পণ কৰিছে নৈবেদ্যৰ শৰাই। ধূপ, দীপ, নৈবেদ্যলৈ আগবঢ়াইছে পূজা। এই বিশেষ দিনটোত ডিব্ৰুগড়ৰ স্থানীয় মন্দিৰসমূহত আজি উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে অগণন ভক্ত সমাজৰ লগত বিভিন্ন কাৰ্যসূচীত অংশ লোৱাৰ লগতে ভক্ত সমাজৰ লগত ধূপ, দীপ, নৈবেদ্যৰে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ চৰণত পূজা আগবঢ়ালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। খুব পবিত্ৰ দিন আৰু বিশ্বৰ বুকুত অৱস্থান কৰা, বসবাস কৰা আমাৰ প্ৰতিজন ভাৰতীয়ই আজি মৰ্যাদা পুৰুষোত্তম প্ৰভু ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে সকলোৱে ভক্তিভাৱে জড়িত হৈছে। আৰু এই কাৰ্যসূচীয়ে কেৱল ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ বুকুত শান্তি, সমন্বয় আৰু মানুহৰ মানৱতাৰ যিটো অনুভূতি জগাই তুলিছে। আৰু মই ভাবোঁ যে আমাৰ দেশৰ আদৰ্শবাদী নেতা, পৃথিৱীৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত বহু মহত্বপূৰ্ণ কাম কৰিছে। দেশক বিশ্বৰ বুকুত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছে আৰু বিশ্বৰ মানৱ সমাজৰ বাবেও যিখিনি তেখেতে উল্লেখযোগ্য কাৰ্যসূচী লৈছে, এইবিলাক কথাৰ বাবে আজি বিশ্বৰ মানৱ সমাজে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিছে। গতিকে আজি এই প্ৰাণ প্ৰতিষ্ঠাৰ পবিত্ৰ ক্ষণত আমি সকলোৱে অত্যন্ত আনন্দিত হৈছোঁ
আৰু মই ভাবোঁ যে ভাৰতীয় সভ্যতা সংস্কৃতি আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধক আজি যেনেধৰণে বিশেষভাৱে আজি ইয়াক আঁকোৱালি লৈ এখন বিশ্বৰ বুকুত শান্তিৰ সমাজ নিৰ্মাণ কৰা যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেনেধৰণে পথ প্ৰদৰ্শক হিচাপে আজি উল্লেখযোগ্য ভূমিকা লৈছে, গতিকে মই ভাবোঁ যে এই পদক্ষেপে বিশ্বৰ মানৱ সমাজক বহু কল্যাণ সাধন কৰে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। অযোধ্যাত প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে ৰামলালাৰ প্ৰতি শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰি চহৰখনৰ নালিয়াপুলস্থিত শ্ৰী অলখীয়া গণেশ মন্দিৰত বিশেষ কাৰ্যসূচীৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল ৰাম দৰবাৰৰ। এক দীৰ্ঘ পৰিক্ৰমাৰ অন্তত আধ্যাত্মিক পৰিৱেশৰ মাজত 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰৰ। অযোধ্যাত প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে প্ৰভু শ্ৰীৰামৰ প্ৰতি শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰি ডিব্ৰুগড় চহৰৰ নালিয়াপুলস্থিত শ্ৰী অলখীয়া গণেশ মন্দিৰত বিশেষ কাৰ্যসূচীৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল ৰাম দৰবাৰৰ। ৰাম দৰবাৰৰ প্ৰতিষ্ঠাপক তথা অধিবক্তা গকুল পাৰিকৰ প্ৰচেষ্টাত আজি 22 জানুৱাৰীত অযোধ্যাৰ শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে ডিব্ৰুগড়তো মুকলি কৰা হ'ল এই ৰাম দৰবাৰৰ। মন্দিৰ প্ৰতিষ্ঠা কৰাৰ লগতে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি প্ৰাণ প্ৰতিষ্ঠা কৰিলে, কৰাৰ লগে লগে সমগ্ৰ দেশত আজি আমাৰ 550 বছৰীয়া গোলামী ৰাজে অন্ত পৰিলে। সনাতনী ধৰ্মৰ প্ৰত্যেকজন ব্যক্তিয়েই আজি মনত উৎসাহ উৎপ্ৰেৰণা আনন্দৰে ভৰি পৰিছে, কাৰণ 550 বছৰীয়া যি আমাৰ ৰাম মন্দিৰৰ ধ্বংস কৰাৰ যি ব্যৱস্থা হৈছিল সেইটোক আজি পুনৰুজ্জীৱিত কৰাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কৰিলে, সমগ্ৰ দেশত 140 কোটি জনতাই আজি মন উৎফুল্লিত হৈছে। তাৰ লগে লগে আজি আমাৰ এই ডিব্ৰুগড় ঐতিহাসিক গণেশ মন্দিৰ লক্ষীলোক গণেশ মন্দিৰতো আজি ৰাম মন্দিৰৰ প্ৰতিষ্ঠা কৰা হৈছে। ইয়াতকৈ আৰু ভাল খবৰ ডিব্ৰুগড় সনাতনীৰ কাৰণে কিবা হ'ব বুলি মই নাভাবোঁ। এটা ঐতিহাসিক মন্দিৰ, যিটো মন্দিৰ প্ৰতি থকা প্ৰত্যেকজন মানুহৰ মনৰ হেঁপাহ স্নেহ আজি প্ৰতিফলিত কৰে এই মন্দিৰত আহি মূৰ দোৱাই। সেই মন্দিৰত আজি আমাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে। আমাৰ কাৰণে ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে, উজনি অসমৰ ৰাইজৰ কাৰণে এইটো এটা ভাল খবৰ। মই সকলোকে ধন্যবাদ জনাইছোঁ। লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মোৰ ফালৰ পৰা মই অভিনন্দন জনাইছোঁ, ডিব্ৰুগড়বাসী হৈ অভিনন্দন জনাইছোঁ। জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, বলো বলো ৰামচন্দ্ৰ কি জয়। আমাৰ হ'ল মেইন মানৱ ধৰ্ম, আৰু মই মানে এই সুযোগটো ঈশ্বৰৰ পূজা ঈশ্বৰৰ কৃপা এইটো মোৰ ভবাও নাছিলোঁ মই কেতিয়াবা এনেকুৱা এটা মন্দিৰ বনাব পাৰোঁ। হয়, আমি গ্ৰামীণ মানুহ হয়, আমি সৰুৰ পৰাই খালি ঈশ্বৰৰ প্ৰতি এটা অগাধ আস্থা, আৰু এইটো আজিৰ পৰা নহয়, আমি জন্মৰ পৰাই আমি এইটোৱে দেখি আহিছোঁ, আৰু হয়তো ঈশ্বৰে সেইটো মোক স্বীকাৰ কৰিব। গতিকে আৰু ইণ্টাৰেষ্টিং কথা এটা আছে, অভিজিত যিটো মুহূৰ্ত আছে, এতিয়া আমাৰ অযোধ্যাত অকণমান টাইমটো বেলেগ, তাত 12 চামথিং আছে, ইয়াত আমাৰ এঘণ্টা আগত হৈছে, কাৰণ নৰ্থ ইষ্ট জন। তো মই কৈছোঁ প্ৰভুৱে এইফালৰ পৰা যাওঁতে ব্ৰাঞ্চ অফিচ খুলি গৈ আছিলে নিচিনা ভাবিছোঁ, কিন্তু ইয়াত আমাৰ আগতে হ'ল, এঘণ্টা আগত হৈছে। আজিৰ পৰা এতিয়া ভাল লাগিছে যে ঈশ্বৰে এইখিনি সুবিধা দিছে, সেইটো সৌভাগ্য বুলি ভাবিছোঁ। ভবা নাছিলোঁ, মই অন্তৰেৰে কৰিছোঁ, মোৰ আৰু বেলেগ একো গম পোৱা নাই। আৰু কৰোৱাটো জনো তেওঁ কৰালেও তেওঁ মুছলিম নিমিত্ত মানে নাম দি দিছে। তেনেকৈ কি ক'ম বাৰু, মানে এনেকুৱা প্ৰভুক এৰি পিনি যদি কোনোবা মানুহে হাত দিলে যদি নমস্কাৰ নকৰে, এটা সেৱা নজনায়, কিন্তু হাঁহি লোৱা কথা। গতিকে নিজৰ যি ধৰ্ম হওক, সবেই ধৰ্মৰ মানুহ নিজৰ নিজৰ ধৰ্মৰ প্ৰতি কমচে নিষ্ঠাবান হ'ব লাগে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দীৰ পৰলোকপ্ৰাপ্তি। যোৱা 8 জানুৱাৰীৰ পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত থকা এখন বাতৰি কাকতৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দীৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ গভীৰ শোক প্ৰকাশ। ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ প্ৰয়াত জ্যেষ্ঠ সাংবাদিকগৰাকীলৈ।
ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দী পৰলোক। যোৱা 8 জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ সাংবাদিক দৈনিক যুগসংঘ কাকতৰ সঞ্জীৱ নন্দী। উচ্চ ৰক্তচাপজনিত কাৰণত আক্ৰান্ত হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ। আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। প্ৰায় 3টা দশক সংবাদ ক্ষেত্ৰত জড়িত হৈ সেৱা আগবঢ়াই অহাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল তেওঁ। তেখেতৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, পৌৰপতি চৈকত পাত্ৰ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় প্ৰেছ ক্লাব, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, মিডিয়া ফৰাম, জিলা সাংবাদিক সন্থা, লাহোৱাল প্ৰেছ ক্লাব, ইণ্ডিয়া ক্লাব আদি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ আটাইতকৈ অমায়িক জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দী বিয়োগত আমি মৰ্মাহত হৈছোঁ। 2011 চনত গঠিত ডিব্ৰুগড়ৰ যি সাংবাদিক কল্যাণ ন্যাস, সেই ন্যাসৰ তেওঁ সভাপতি হিচাপে আছিল মৃত্যু পৰ্যন্ত। আৰু ডিব্ৰুগড় সাংবাদিকসকলৰ হুঁচৰি গাই আমি যি ধনৰাশি আমি সংগৃহীত কৰিছিলোঁ, আগভাগ লোৱা ব্যক্তিজনে আছিল সঞ্জীৱ নন্দী। তেওঁ এই সমিতিৰ সভাপতি হিচাপে বিগত 12 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল, আমাৰ মাজত আছিল। যোৱা 8 জানুৱাৰীত তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। তেওঁ কেৱল সাংবাদিকতাৰ সৈতে নহয়, ডিব্ৰুগড় ইণ্ডিয়া ক্লাবৰো দীৰ্ঘদিন ধৰি তেওঁ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। আৰু বিশেষকৈ আমাৰ ডিব্ৰুগড়ৰ সাংবাদিকসকলক একত্ৰিত কৰি হুঁচৰি গাই সাংবাদিক কল্যাণ ন্যাসৰ বাবে পুঁজি গোটোৱাৰ ক্ষেত্ৰত আটাইতকৈ আগভাগ লোৱা ব্যক্তিজনক আমি হেৰুৱাই অতিকৈ মৰ্মাহত হৈ পৰিছোঁ। আৰু সঞ্জীৱ দাৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰায় সপ্তাহ 10 দিন তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ত অতি মৰ্মাহত হৈ আচলতে মৃত্যুৰ সৈতে যুঁজি থাকিব লগা হৈছিল। কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এই একনিষ্ঠ যিগৰাকী সাংবাদিক, এই সাংবাদিকগৰাকীক যিখিনি কৰণীয়, সেই কৰণীয়খিনি কিন্তু কৰা আমি দেখিবলৈ পোৱা নাছিলোঁ। গতিকে জীৱিত কালত যিগৰাকী ব্যক্তিয়ে সংবাদ ক্ষেত্ৰৰ জৰিয়তে সমাজৰ সংশোধনৰ কাৰণে চেষ্টা কৰিছিল, চৰকাৰৰ প্ৰতিটো বিভিন্ন ধৰণৰ খা খবৰ জনসাধাৰণৰ মাজলৈ লৈ গৈছিল, কিন্তু সেইগৰাকী ব্যক্তিক আজি এনেধৰণে সুচিকিৎসাৰ অভাৱতে বুলি আমি ক'ব বিচাৰিছোঁ। গতিকে চৰকাৰৰ যি অমনোযোগিতা প্ৰকাশ কৰিলে আমি খুব দুখ প্ৰকাশ কৰিছোঁ, গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আৰু এই মুহূৰ্তত আমাৰ আচলতে মুখৰ ভাষা হেৰাই গৈছে। অকল সাংবাদিক বুলিয়ে নহয়, আমাৰ সমাজ জীৱনৰ কাৰণে অত্যন্ত এটা দুখৰ খবৰ। আজি ৰাতিপুৱা 8:30 বজাত আমাৰ সকলোৱে মৰমৰ আমাৰ সঞ্জীৱ নন্দী আমাৰ ইহলীলা সম্বৰণ কৰিছে। আমি অত্যন্ত দুখিত যে সাংবাদিক হিচাপে তেখেতে অত্যন্ত নিষ্ঠা সহকাৰে কাম কৰিছে। তাৰ লগে লগে তেওঁ খুব মানৱদৰদী লোক আছিল। প্ৰতিটো বিপদৰ মুহূৰ্তত মানুহৰ দুখীয়া মানুহৰ কাষত বা সকলো মানুহৰ ক্ষেত্ৰতে সদায় সহায় আগবঢ়াইছিল। আৰু ব্যক্তিগতভাৱে মোৰ লগতো অত্যন্ত সুসম্পৰ্ক আছিল। মই আজি আচৰিত হৈছোঁ যে মোৰ নিজে খুব বেয়া লাগিছে। মই দ্বিতীয়বাৰৰ কাৰণে তেখেতৰ হস্পিটেললৈ যোৱা কথা আছিল, কিন্তু মই দ্বিতীয়বাৰ যাব নোৱাৰি, তেখেতে সাৰিব নোৱাৰিলোঁ। মই অত্যন্ত দুখিত আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।
পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। ডিব্ৰুগড়ত জয় শ্ৰীৰাম ধ্বনিৰে হিন্দু ক্ৰান্তি দল অসম প্ৰদেশৰ বিশাল শোভাযাত্ৰা। পুৰণি ৰেল ষ্টেচনৰ পৰা হাজাৰ হাজাৰ ভক্তই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ভক্তিময় আৰু ৰামময় কৰি তোলে সমগ্ৰ চহৰ। সমগ্ৰ দেশৰ সমান্তৰালকৈ ডিব্ৰুগড়তো ওলাল ৰামজী কি চাৱাৰী। ৰাজা ৰাম জয় শ্ৰীয়া ৰাম। এতিয়াও চাগে আপোনাৰ কাণত বাজি আছে এই ধ্বনি। বছৰৰ পিছত বছৰৰ অপেক্ষা অন্ত পৰিল। ভাৰতীয় ইতিহাসত সন্নিৱিষ্ট হ'ল আজিৰ দিনটো। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল অযোধ্যাৰ ৰাম মন্দিৰত। দেশজুৰি আজি উৎসৱমুখৰ পৰিৱেশ। প্ৰতিগৰাকী ভাৰতীয়ৰ মনত পাৰাপাৰহীন উৎসাহ। ৰাম মন্দিৰ উদ্বোধনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। পিছ পৰি থকা নাই ডিব্ৰুগড়বাসীও। প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ডিব্ৰুগড়তো হিন্দী ক্ৰান্তি দল অসম প্ৰদেশৰ বিশাল শোভাযাত্ৰা। ডিব্ৰুগড় পুৰণি ৰেল ষ্টেচনৰ পৰা হাজাৰ হাজাৰ ভক্তই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ চহৰ। আজি আমি বিশাল শোভাযাত্ৰা বাহিৰ কৰিছোঁ। অযোধ্যাত 500 বছৰ পাছত প্ৰভু ৰামচন্দ্ৰ প্ৰাণ প্ৰতিষ্ঠা ইতিমধ্যে হৈ গ'ল আৰু আমিও হিন্দু ক্ৰান্তি দল ডিব্ৰুগড় জিলা সমিতিটোৰ পৰা আপুনি চাই আছে পিছফালে কেমেৰাত কিমান হাজাৰ হাজাৰ কাৰ্যকৰ্তা শোভাযাত্ৰাত কিমান ভক্ত কিমান ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এতিয়া আমি শোভাযাত্ৰা ওলাইছোঁ আৰু এতিয়া আমাক ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰি দিব লাগে। এতিয়া ৰাম ৰাজ্য হিচাপে ঘোষণা কৰি দিব লাগে। আমাৰ হিন্দু ক্ৰান্তি দলৰ পৰা সেইটোৱে দাবী। এয়া ৰাম ৰাজ্য আৰু হিন্দু ৰাষ্ট্ৰৰ কাৰণে এইটো আমাৰ আৰম্ভণি হোৱা গৈছে। দেখা গৈছে অতি সোনকালে এই ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰা হ'ব। জয় শ্ৰীৰাম। আজি গতিকে আমি সকলোৱে আনন্দিত আৰু আনন্দৰে এটা শোভাযাত্ৰা উলিয়াইছোঁ। গতিকে ইয়াত সকলো ৰাইজৰ সহযোগিতা আছে আৰু ভৱিষ্যতলৈ এনেধৰণে আমি সহযোগিতা আগবঢ়াই থাকিম। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। অসমৰ শোণিতপুৰ জিলাত অনুষ্ঠিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অঘটন। দেওবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ ওপৰত শাৰীৰিক আক্ৰমণ। এই আক্ৰমণত নৃশংসভাৱে আঘাতপ্ৰাপ্ত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা দেওবাৰে অসমৰ শোণিতপুৰ জিলাত অনুষ্ঠিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত শাৰীৰিক আক্ৰমণত নৃশংস আঘাতপ্ৰাপ্ত হয়। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত দেওবাৰে শোণিতপুৰৰ জামুগুৰিহাট পাৰ হৈ ৰাহুল গান্ধীৰ বাহনখন পাৰ হৈ যোৱাৰ সময়তে APCCৰ মুৰব্বীগৰাকীক আক্ৰমণৰ বলি হোৱা বুলি জানিব পৰা গৈছে। অসম কংগ্ৰেছৰ তথ্য অনুসৰি ভাৰতীয় জনতা পাৰ্টীৰ পেট গুণ্ডাৰ এটা দলে বৰাক আক্ৰমণ কৰাৰ অভিযোগ। ঘটনাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে অঞ্চলটোত উপস্থিত হয়। উল্লেখযোগ্য যে উক্ত ঘটনাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ভূপেন বৰাক আক্ৰমণ কৰা আক্ৰমণকাৰীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। সুদীৰ্ঘ পৰিক্ৰমাৰ অৱসান ঘটাই আজি প্ৰাণ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰৰ। প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই দিনটোত সমগ্ৰ দেশখনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে ডিব্ৰুগড়ৰ কালিবাৰী পঞ্চমুখী হনুমান মন্দিৰত অগণন ভক্ত সমাজৰ মাজত মন্দিৰ সমিতিয়ে বিতৰণ কৰিলে প্ৰসাদ। আজি 22 জানুৱাৰী বহু প্ৰত্যাশিত প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন। প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ অযোধ্যাৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে। সমগ্ৰ দেশতে এতিয়া প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰ ভক্ত সমাজো। প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে প্ৰভু শ্ৰীৰামৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰি ডিব্ৰুগড়ৰ কালিবাৰী পঞ্চমুখী হনুমান মন্দিৰৰ প্ৰাংগণত মন্দিৰ সমিতিৰ উদ্যোগত বিতৰণ কৰা হ'ল প্ৰসাদ। প্ৰভু শ্ৰীৰামৰ চৰণত অৰ্পিত এই প্ৰসাদ গ্ৰহণ কৰিবলৈ মন্দিৰ প্ৰাংগণত দেখা গ'ল এক বহুল জনসমাগম। ভগৱান শ্ৰীৰামৰ ওচৰত মূৰ দুৱাই আশীষ বিচাৰি ভক্ত সমাজে গ্ৰহণ কৰিলে এই প্ৰসাদ।
500 साल का बाद ये जो हम लोग को मिला है, इसमें भव्य स्वागत करने के लिए राम भगवान के लिए हम लोग का आराध्य, ये हम लोग के लिए बहुत बड़ी बात है। आज कालीबाड़ी में भी आप लोगों ने भोजन का भी आयोजन किया है, क्या बोलेंगे? हाँ, आज उनके लिए प्रसाद वितरण का हम लोग आयोजन किया है और हम लोग सब कालीबाड़ी के जितने भी हम लोग के युवा लड़के हैं सब मिलके हम लोग ये प्रोग्राम किए हैं और हम चाहते हैं कि सब भारतवासी मिलके आज सब आनंद, बहुत आनंद है, बहुत खुशी का बात है। आज का ये मौका और कभी मिलने वाला नहीं है किसी को, इसीलिए मैं हम सब भारतवासी से अपील करते हैं कि आज सब घर घर में शाम को 5 दीपक जलाकर अपने राम हमारे आराध्य को पूरा एकदम समर्पित करें। पिछले 500 सालों का जो हमारा एक इंतजार था राम मंदिर को लेकर, आज वो साकार हुआ है। बहुत मन को खुशी है और सरकार को इसके लिए विशेष धन्यवाद देंगे। बहुत खुशी की बात है, बहुत बढ़िया हुआ है, उसके लिए बहुत बहुत धन्यवाद, बहुत बहुत शुक्रिया। जो हम लोग रामलला का जो आज झोपड़ी से महल में आने का जो सौभाग्य प्राप्त हुआ, हम लोग को पूर्वजों भी नहीं देखे हैं, हम लोग को जो सौभाग्य आज में मिला है, ये मौका कभी किसी को मिलने में बहुत बड़ी बात है हम लोग के लिए। आज उनका प्राण प्रतिष्ठा होने में जस्ट कुछ ही क्षण बाकी है। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা অৰূপ সংগম সোণোৱালে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।